ATMত সকলোতকৈ অধিক বিপদ কাৰ্ড ক্লোনিংৰ পৰা হয়। কাৰ্ড ক্লোনিংৰ অৰ্থ হ'ল দুষ্ট চক্ৰই আপোনাৰ সম্পূৰ্ণ তথ্য চুৰি কৰি অন্য কাৰ্ড বনাই লোৱা। ATMৰ জৰিয়তে গ্ৰাহকক ষড়যন্ত্ৰ কৰা ঘটনা সময়ে সময়ে সংঘটিত হৈ আহিছে, কিন্তু আপোনাৰ অকণমান সাৱধানতা ৰক্ষা কৰিব পাৰে আপোনাৰ সাঁচতীয়া ধন। অৰ্থাৎ যদি আপুনি ATMৰ পৰা টকা উলিয়ায় তেন্তে আপুনি প্ৰথমে চাব লাগিব যে সেই ATMটো কিমান সুৰক্ষিত। ATMত সকলোতকৈ অধিক বিপদ কাৰ্ড ক্লোনিংৰ পৰা হয়। কাৰ্ড ক্লোনিংৰ অৰ্থ হ'ল দুষ্ট চক্ৰই আপোনাৰ সম্পূৰ্ণ তথ্য চুৰি কৰি অন্য কাৰ্ড বনাই লোৱা। কেনেকৈ চুৰি হয় তথ্য? হেকাৰে কোনো গ্ৰাহকৰ তথ্য ATMৰ মেচিনত ব্যৱহাৰ কৰা কাৰ্ডৰ পৰা চুৰি কৰে। ATM মেচিন কাৰ্ড স্লট এনেকুৱা ডিভাইচ লগাই থয় যিয়ে আপোনাৰ কাৰ্ডৰ সকলো তথ্য স্কেন কৰি লয়। ইয়াৰ পিছত এয়া ব্লুটুথ বা আন ৱায়াৰলেছ ডিভাইচেৰে চুৰি কৰে। এইসমূহ কথাৰ ওপৰত মন দিয়ক। আপোনাৰ ডেবিট কাৰ্ডৰ সম্পূৰ্ণ তথ্যৰ বাবে হেকাৰৰ ওচৰত আপোনাৰ পিন নম্বৰ থকাটো প্ৰয়োজনীয়। হেকাৰে পিন নম্বৰ কোন কেমেৰাৰে ট্ৰেক কৰিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আপুনি যেতিয়া ATMত নিজৰ পিন নম্বৰ টিপিব তেতিয়া আনখন হাতেৰে ঢাকি ধৰক, যেতিয়া CCTVয়ে কেমেৰা ঢুকি নাপায়। ATM কাৰ্ড স্লট মন কৰিব। যদি অনুভৱ হয় ATM কাৰ্ড স্লট কোনো সন্দেহ আছে, কাৰ্ড স্লট ঢিলা বা আন বিসংগতি দেখা পাইছে, তেন্তে সেই ATM ব্যৱহাৰ নকৰিব। ক্লাছত কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত তাত জ্বলি থকা লাইটলৈ মন কৰক। যদি সেউজীয়া লাইট জ্বলে তেন্তে ATMটো সুৰক্ষিত, কিন্তু যদি ৰঙা আন ৰঙৰ লাইট জ্বলি থাকে তেন্তে সেই ATM ব্যৱহাৰ নকৰিব। যদি কেতিয়াবা আপোনাৰ ভয় হয় আপুনি হেকাৰৰ জালত পৰিছে, বেংকো বন্ধ আছে, তেন্তে শীঘ্ৰেই আপুনি আৰক্ষীৰ যোগাযোগ কৰক, কাৰণ তাৰ জৰিয়তে আপুনি হেকাৰৰ ফিংগাৰপ্ৰিণ্ট লাভ কৰিব, লগতে ওচৰে পাজৰে কাৰ ব্লুটুথে কাম কৰিছে সেয়াও জানিব পাৰিব। তাৰ জৰিয়তে সেই লোকৰ তথ্য লাভ কৰিব পাৰিব।